হাই হেল্ল' নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। তো এয়া হৈছে আমাৰ পাছতীয়া বিলাহী ৰুবৰ কাৰণে দাদাই ট্ৰেক্টৰেৰে হাল বাই আছে। এইখিনি হৈছে ঘৰৰ ওচৰতে, আচলতে ইয়াত পানীৰ সুবিধা আছে, মটৰেৰে পানী দিবলৈ সুবিধা হয়। তো সেইটো কাৰণে ঘৰৰ ওচৰতে বিলাহী ৰুবলৈ ঠিক কৰিছে। এয়া বগলী দেখিছেনে হাল বোৱা জেগাত? আচলতে ইয়াত হাল বোৱা জেগাত কীট পতংগবোৰ ওলাব যে, তো সেইটো খাবৰ কাৰণে সিহঁতে ৰৈ আছে। তো ইয়াত এতিয়া ট্ৰেক্টৰেৰে হাল বোৱাৰ পিছত লাইনকৈ ইয়াত খল মৰা হ'ব। খল মৰাৰ পিছতহে ইয়াত বিলাহী ৰুব পাৰি। তো এয়া দেখিছেনে হাল বাই আছে, দাদাই ঘূৰি আছে, মাটিটো ভালকৈ হাল বাই দিছে নেচুকে কাৰণে বুলি। তো এয়া হৈছে আমাৰ বিলাহী পুলি, দাদাই উঘালি আছে সাৱধানেৰে, কাৰণ পুলিবোৰ বহুত কোমল আছে। তো বাল্টিঙত পানী দি ইয়াত পুলিবোৰ দি দিব, কাৰণ পুলিবোৰ ভিজি থাকিলে ৰুবলৈ ভাল হয়। তো ময়ো এটা দুটা কৰি সহায় কৰি আছোঁ বিলাহী পুলি উঘালিবলৈ। বহুত সাৱধানকৈ উঘালিব লাগে। এয়া দেখিছেনে তাত এটাও বন নাই, য'ত পুলি পচাইছে তাত। তো এয়া পুলি উঘালি হ'লে আৰু মই কেইটামান উঘালিলোঁ। তো পুলি চুলি উঘালি কৰি এয়া আমি নিলোঁ ৰুবলৈ। তো দাদাই দেখুৱাই দি আছে ইয়াত পুলিবোৰ কেনেকৈ ৰুব লাগে বুলি। মই জানো পুলি ৰুবলৈ, হ'লেও দেখুৱাই দিছে যিবোৰ এবাৰ পুলিবোৰ মানে বহুত কোমল আছে, ভাগি যাব পাৰে বুলি দেখুৱাই আছে। তো মই ইয়াতে এই চহৰতে মই আকৌ ভিডিঅ' কৰি আছোঁ। তো দাদাই পুলি বিলাবলৈ ল'লে, মই বাক ক'লোঁ সি পুলি বিলাইছে, তই অকণমান ভিডিঅ'টো কৰি দেচোন বোলে। সি গালি দি আছে অথনিৰ পৰা। তো বাক কেমেৰাটো দি পেলাই মই এয়া পুলিবোৰ ৰুই আছোঁ। দাদাই চাই আছে, তহঁতে অকল মোবাইলে চলাই থাক বুলি কৈ আছে, কাৰণ পানীও দিব লাগে যে। পুলি ৰুই হোৱাৰ পিছত 1.5 বিঘা মাটিত পুলি ৰুব লাগে, অলপ নেকি। তো অকণমান বাক মই কেমেৰা ধৰিবলৈ দিলোঁ। মই পুলি একেৰাহে ৰুই গৈ আছোঁ, কাৰণ সি দেখিলে মানে তেতিয়া গম পাব যে ৰুই আছে বুলি। তো মই এতিয়া পুলি ৰুই আছোঁ, বাই কেমেৰা কৰি দি আছে। এয়া লাইনকৈ দেখিছে নাই, খল মৰা আছিলে। তো পুলি ৰুই হৈয়ে গ'ল। তো মই এতিয়া পানী দি আছোঁ, দাদাই অকণমান দেৰি পানী দিলে, তো সেইকাৰণে সোনকালে হৈ গ'ল। তো মই এতিয়া আপোনালোকক বস্তু এটা দেখুৱাম। এয়া দেখিছেনে তিয়ঁহ ইমান ধুনীয়াকৈ লাগি আছে বাঁহৰ হেন্দালিত। চাং টাং এইবোৰ একো দিয়া নাই, হেন্দালিতে লাগি যায় এইখিনি আচলতে। আৰু ফুল ফুলিছে ইমান ধুনীয়াকৈ হালধীয়াকৈ, দেখিবলৈ ইমান ভাল লাগিছে। এটা দুটা কৰি তিয়ঁহ লাগিছে, মই আপোনালোকক দেখুৱাই দিম ভিডিঅ'টোত। এয়া দেখিছেনে দুটা দুটাকৈ দুটা লাগিছে ইয়াত। প্ৰত্যেক গছতে দুটা এটাকৈ লাগি আছে। তো গৰম দিনৰ কাৰণে এই তিয়ঁহটো ঠাণ্ডা, তো খাবলৈ বহুত ভাল হয়। এয়া দেখিছেনে এটা দুটা কৰি লাগিছে, আচলতে বেছি নাই। আৰু এইখিনিতে আৰু এটা লাষ্টত মই আপোনালোকক দেখুৱাম। এয়া দেখিছেনে। আৰু ইয়াত বস্তু এটা দেখুৱাম, এয়া পোকবোৰ চিনি পাইছেনে? মই আচলতে নামটো পাহৰি গৈছোঁ। এই ৰঙা জলকীয়া লিখা লগা নাইনে? ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত জনাবচোন। পুনৰবাৰ লগ পাম নেক্সট ভিডিঅ'ত। বাই।